हेलो फ्रेंड्स और मोर अन्य এটা ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ মোৰ বৰ্তমান ভালে আৰু এতিয়া বাজিছে দিনৰ 11টা বাজিলে আৰু মই বৰ্তমান ভাত বনাই আছো ভাতখিনি হ'ল বাৰু মাংস বনাই আছো আৰু চাই থাকিব ভিডিওটো শেষলৈকে আৰু ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল বাটনটো হিট কৰি থৈ দিব হিট কৰি অল কৰি দিব ঠিক আছে তেতিয়াহ'লে ভিডিওটো চাই থাকক Hey, আমার জিউ গাটো ভাল নাই তো সেয়াই চাই থাকিব ভিডিওটো শেষলৈকে এতিয়া মই বনাই আছো মাংস এফালে লোকেল চিকেন বনোৱা পদ্ধতিটো নাই দেখুৱা আৰু সদায়নো কি একেটাকে দেখাই দিম এইদৰে বনাই আছো আৰু আজি হল দেওবাৰ আৰু জিউ গাটো ভাল নাই যে সেইবাবে দৰব খাই আছে সেয়া অকমান ভাবিলো লোকেল চিকেনকে খুৱাই দিও কি নাখা বুলি কৈছে তথাপিতো আৰু খুৱাব লাগিব চাও এফালে পানী লাগিব গৰম পানী গৰম কৰি লওঁ আৰু এইকেইটা আমাৰ নতুন সদস্য মানে আমাৰ পৰিয়ালৰ নতুন সদস্য সেইকেইটা 5টা আছে কেনেকুৱা লাগিছে জনাব এইয়া ৰ'দ লৈ আছে এতিয়া এইয়া এটা বগা আৰু বাকীটা পহু আৰু কলা এনেকুৱা ধৰণৰ ৰাম ছাগলী হৈছে ওচৰৰ পৰা দেখাম আপোনালোকক ৰ'ব কাণকেইখন চাব কেনেকুৱা দীঘল এইয়া 4খন কাণ আছে কি মৰম লগা নহয়নে আৰু আপোনালোকৰ এনেকুৱা ছাগলী আছে নি কমেণ্টত জনাব মানে ঘৰত সব বহি আছে এতিয়া ৰ'দ লৈছে এইয়া আৰু আছে 4খন কাণ খুব টেঙৰ কিন্তু দেই আজি 2 দিন হৈছে পোৱালি দিয়া আৰু খুব টেঙৰ এইয়া টিকিলো আৰু এজনী হ'ল মাকজনী তাই চাই আছে পোৱালিখিনি মই চোৱা দেখি আৰু আজি ৰ'দ দিছে সেইবাবে কাপোৰখিনি শুকুৱাবলৈ দিছোঁ ধুইছিলোঁ আজি আৰু এইবোৰ কুকুৰা আমাৰে হয় এইফালে ছাগলী চৰি আছে এইডোখৰে প্ৰায় চৰি থাকে ক'লৈকো নাযায় ইয়াৰ পৰা আৰু চাই থাকিব ভিডিওটো শেষলৈকে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল বাটনটো হিট কৰি থ'ব আৰু এইজোপা হ'ল বগৰী গছ বগৰী লাগিছে নাই তাকে চাবলৈ আহিছোঁ আৰু আজি আহিলে এটা পাৰ্চেল এইটো আৰু জিউৱে চাই আছে কি আছে তাৰ ভিতৰত তাৰে বাৰু বস্তু হয় তাকে আনিছোঁ আৰু খুলিবলৈ গৈ আছোঁ মই দেউতাকক যিহেতু বৰ বেলেগ ধৰণে মানে পেক কৰি দিয়ে ভালকৈ খুলিবলৈ নোৱাৰি দিগদাৰ হয় খুলি গ'ল জিউ ভাগৰ পাৰ্চেল কি কাৰণে আনিছা এইটো কি কৰিবলৈ লাইট চাইট ফিটিং কৰি মই এতিয়া বনাম মোৰ হয় মেৰো চাই থাকক আপোনালোকে আগতে আমি বনাই লওঁ বাৰু এই বস্তুটো এইটো পানীটো খাই লোৱা তাৰ পৰা আপোনালোকক দেখাই আছোঁ মাৰি দিয়া চাহ যে নাখাওঁ ৰং একোট মাৰি লোৱা এখন মই গধূলিকৈ ফিটিং কৰি দিম এটা আছে
খঞ্জাম কি আছে এইখিনি ষ্টিক কিনে দেই ষ্টিক থৈ দিয়া সেইবোৰ নুলিয়াবা সেইবোৰ পিছত দৰকাৰ হ'ব নুলিয়াবা হেৰাই থাকিব এডাল হেৰালে দিগদাৰ কি হয় হয়নো কি আৰু এই আলমাৰীটো কেনেকুৱা লাগিছে এইটো জনাবলৈ নাপাহৰিব সৰু ল'ৰা ছোৱালীৰ কাৰণে খুবেই ধুনীয়া হয় এনেকুৱা এটা আলমাৰী থাকিলে সৰু সৰু কাপোৰবোৰ ভৰাই থ'বলৈ আচলতে যিবোৰ সদায় আমি ব্যৱহাৰ কৰি থাকোঁ পটককৈ পোৱা ঠাইত থ'বলৈ মন যায় মই খুব ভাল পাইছোঁ এইটো আনিলোঁ কাপোৰো ভৰালোঁ আপোনালোকক দেখাইছোঁ আৰু অলপ ভৰাবলৈ বাকী আছে কিন্তু খুবেই মজা চকা আছে যিহেতু ইঠাইৰ পৰা সিঠাইলৈ চলাই নিব পাৰি ভাল আৰু আপোনালোকে বিচাৰিলে ল'ব পাৰে আৰু দামটো লৈছিলে মাত্ৰ 800 টকা আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব তেতিয়ালৈ আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ আৰু অন্য এটা ভিডিঅ'লৈ অতি সোনকালে আপোনালোক লগ পাম আৰু এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল বাটনটো হিট কৰি অল কৰি থ'ব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে সকলোতকৈ সোনকালে পাব ঠিক আছে তেতিয়াহ'লে ফ্ৰেণ্ড আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ